নমস্কাৰ, মই মৃণালী শইকীয়া। মই আপোনাৰ খবৰ আগত মোৰ এই স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটি হিৰুডালৈ শ্ৰদ্ধাৰ্ঘ্য জনাই লিখিছিলোঁ। কবিতাৰ শিৰোনাম প্ৰেম। মোৰ হাতৰ মুঠিত এচপৰা ৰঙা মাটি ৰাখিছোঁ, তোমাৰ শব্দ প্ৰেমৰ অনন্ত সেউজীয়াত তিয়াই। তোমাৰ ফটা কামিজটোৱে মেৰাই থোৱা তোমাৰ বৈভৱী হৃদয়খন, তোমাৰ আঙুলিৰ ধাৰত ফুলি উঠা শইচ সোণোৱালী পথাৰখন, আৰু তোমাৰ বুকুৰ সুবৰ্ণ সূৰ্যটি। মোৰ কাতৰ উশাহত কপা মোৰ দুহাতত ৰ'দৰ ফুল হৈ ফুলক, মোৰ শ্বাসৰুদ্ধ সময়ত তোমাৰ প্ৰগলভ প্ৰেম এৰাতি জোনাকৰ বাগিচা হওক। তেজৰ আখৰে কৰিছোঁ তোমাৰ বুকুৰ সৰসন্ধান, কিমানটি গোলাপী ৰাতি ধাহি মুহি তুমি হিলোৱা আন্ধাৰত সূৰ্য হৈ জ্বলিছা। মোৰ মৃত আবেগৰ শোভাযাত্ৰাত তুমি খিৰিকী মুখেৰে ছটিয়াই দিছা এমুঠি সোণ সোণোৱালী ৰ'দ। তোমাৰ শব্দ প্ৰেমৰ আলিংগনত মোৰ অনন্ত সত্তাৰ বাহিৰে ভিতৰে উদ্বুদ্ধ হয় এমুঠি অমল সুগন্ধিৰ গান। ধন্যবাদ।